নেগলিঅ'টক ধৰি আনছো তো এইযোৰ পাৰ এইযোৰ পাৰ গুড মৰ্নিং এভৰিৱান ৱেলকাম বেক টু মাই আনাদাৰ ব্লগ। তো আজিৰ ব্লগটো বহুত ধুনীয়া হ'বলৈ গৈ আছে কাৰণ আজি হ'ল আমাৰ গাঁৱৰ কালী পূজা। তো কালী পূজা বুলি মানে আমাৰ বলি প্ৰথা হয় ইয়াত। তো বলিৰ কাৰণে পাৰ লাগে পাঠা লাগে, তো সেইখিনি মই লৈ আহি একেবাৰে ডাইৰেক্ট লগ পাই আছোঁ। তো ফাইনেলি পাঠা আৰু পাৰ আনিলোঁ। মানে আমাৰ ঘৰত ছাগাল আছে, মানে পাঠা ছাগাল আছে, কিন্তু আমাৰ ঘৰৰ মানে ছাগাল মানে বেলেগক নেদে। আৰু মানে পাঠা এইটো আনিলোঁ ৰ'ব, এইটো পাঠা আনিলোঁ আৰু পূজাৰ কাৰণে। বাবা তই যাবি না পূজাক? अरे कहना क्या चाहते हो? পূজাক যাবি দে তই, নেগলিঅ'টক ধৰি আনছো তো থাক এনে থাক। আৰু পাৰ আনিছোঁ, পাৰখন দেখি আছোঁ ৰ'ব, গুচি যাব বোলে আড়াল দি থৈছোঁ ৰ'ব ফুটাই দি মই দেখি আছোঁ। এইযোৰ পাৰ ৰ'ব, এইযোৰ পাৰ আনিলোঁ। আৰু আমাৰ মানে পাঠাটো আগতে ঠিক কৰি থোৱা আছিল, মানে পাৰটো মানে 10টা বজাৰ পৰা বিচাৰিছোঁ, 1টা বাজিল, 10টাৰ পৰা 1টাক গেলি পাৰ একযোৰ পাৰ বিচাৰিছোঁ। দিয়ক আৰু উপায় নাই, কি কৰিবা। তো ভিডিঅ'টো কণ্টিনিউ কৰি থাকক। তো ফাইনেলি হৈ গ'ল সন্ধিয়া আৰু এতিয়া যাওঁ আমি মূৰ্তি আনিব। তো বলক আমি মূৰ্তি আনিবলৈ যাওঁ। तेरे नाम की जोत ने सारा लिया तमस मेरा। नमो नमो शंकर भोले नाथ शंकर जय प्रियो नाम शंभो जय शिवाय। नमो नमो शंकर भोले नाथ शंकर रुद्रदेव जय महेश्वर। सृष्टि के जन्म से भी पहले तेरा वास था, ये जग रहे या ना रहे। रहेगी तेरी आस्था, क्या समय क्या प्रलय, दोनों में तेरी महानता। আৰু এনেকৈ মূৰ্তি অনা কামটো সম্পূৰ্ণ হ'ল আৰু এতিয়া মানে মূৰ্তিটো এষ্টাব্লিছ কৰিব। তো আপোনালোকে চাই থাকক। मोतिया हो जिस तरह मेरे मन में शंकर, तू बसा है उस तरह। অসমীয়া কৃষ্টি সংস্কৃতিৰ আন এক ৰূপ হ'ল ওজাপালি। তো বলক এতিয়া আমি অলপমান ওজাপালি চাই লওঁ। আচ্ছা প্ৰশ্নটো তই শুনিছা? শুনছো দ এটা হিয়াৰো যদি লেঙুৰ একডাল হয়, 12টাৰ কেইডাল হ'ব তই কচোন? 10.5 ডাল। আমি ক্লাছত ছাত্র আছো 12টা, 12টা ছাত্রের 12 ডাল লেমু, আপনার দিলে হটি 13 ডাল। अभी मजा आएगा ना भिड़ो। বিকাল লাগি চাকৰি কবা পুরান অফিস কিন্তু ক'ৰবাত অফিচ খোলা হৈ আছিল আজি। জয়েন করবই। ক'ত গেলা? পার্মানেন্টকে জয়েন করা নাই, হয় নেকি? অফিসে জয়েন করে কিন্তু মই বোলো তাত ছুটি নাই, জয়েন হলি। মানুহ চাকৰি কৰিলে আৰু বেছিহে ছুটি পাই, পাৰ্মেণ্ট হলি মোৰ পাৰ্মেণ্ট হলি ছুটি নাপায়। মোরতো চাকরি ছুটি নাই, ছুটি নাপই যাই। আচ্ছা কি চাকৰি হ'ল? এটা 30 তালে ঢকা আসলো। থাক। इतने तेजस्वी लोग हैं हमारे पास। তেনেহ'লে শুনা, মুটটো ছিঙি মাটিত পৰিব। और कुछ लोग मनोरंजन भी करवाते हैं। मुझे भरम था जो আৰু এনেকৈ চলি আছে পূজা। আৰু এতিয়া আৰম্ভ হ'ব বলি বিধান কাৰ্যসূচী। তো বলক সেইখিনিও চাই লওঁ। अर्थ क्या निरर्थ क्या जो भी है सभी तेरा, तेरे सामने है झुका, मेरे सर पे हाथ
ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি থৈ দিব লগতে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব তো আজিলৈ বাই বাই ধন্যবাদ জয় আই অসম